স্বাধীনতা দিৱসৰ প্ৰাক্ষণত গোলাঘাটৰ গৰঙা চাহ বাগিচাত দেওবাৰে এটা আদৰ্শ অংগনৱাড়ী কেন্দ্ৰৰ শুভ উদ্বোধন কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই। গৰঙা চাহ বাগিচাৰ ৫ নং আদৰ্শ অংগনৱাড়ী কেন্দ্ৰটো উদ্বোধন কৰি গোলাঘাটৰ অভিভাৱক মন্ত্ৰী কেশৱ মহন্তই চাহ বাগিচাৰ শিশু আৰু প্ৰসূতি মহিলাসকলৰ উন্নয়নৰ বাবে এই অঞ্চলটোত অংগনৱাড়ী কেন্দ্ৰ স্থাপন কৰা বুলি জানিবলৈ দিয়ে। ইফালে আজি ৰাজ্যখনত ১০০০টা আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ উদ্বোধন কৰা বুলি উল্লেখ কৰে। ইফালে পৰৱৰ্তী সময়তো ৰাজ্যৰ আৰু ২০০০টা নতুন অংগনৱাড়ী কেন্দ্ৰ মুকলি কৰা হ'ব বুলি জানিবলৈ দিয়ে। মন্ত্ৰীগৰাকীয়ে চাহ বাগিচাৰ এলেকাত স্বাস্থ্য খণ্ডৰ উন্নয়নৰ বাবে বিশেষ পদক্ষেপ লোৱা হ'ব বুলিও সদৰি কৰে। মেৰাপানীৰ পৰা বিবৰা ৰিপৰ্ট, নিউজ আছাম টুডে। অংগনবাদী কেন্দ্ৰ আজি উদ্বোধন হ'ব আৰু শিশুসকলৰ আনুষ্ঠানিক শিক্ষাৰ পূৰ্বেই তেওঁলোকৰ বুনিয়াদ গঢ়াই এই কেন্দ্ৰ, য'ত নিজৰ গাঁৱত থাকিয়ে তেওঁলোকে এই সপোন দেখিব পাৰিব। এই ক্ষেত্ৰত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বলিষ্ঠ পদক্ষেপ আৰু এই বিভাগৰ মন্ত্ৰী আৰু এই সমষ্টিৰ বিধায়িকা অজন্তা নেওগ ডাঙৰীয়ানীয়ে বিশেষ তৎপৰতাৰে এই কাম আৰম্ভ কৰিছে। আৰু আজি আমি ইয়াৰ লগতে যি স্বাধীনতাৰ অমৃত মহোৎসৱ, ইয়াক আমি পোনপ্ৰথমে আমাৰ অমৰ মুক্তিযোদ্ধাসকললৈ আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। তেখেতৰ ত্যাগৰ ফলত দেশে আজি স্বাধীন হৈ ৭৫ বছৰ অতিক্ৰম কৰিছে। স্বাস্থ্য বিভাগৰ ফালৰ পৰা চাহ বাগিচাৰ স্বাস্থ্য খণ্ডৰ কাৰণে কিবা বিশেষ পদক্ষেপ? স্বাস্থ্য কেন্দ্ৰৰ ফালৰ পৰা মানে বিভাগৰ তৰফৰ পৰা বাগিচাৰ কাৰণে আমি কিছু ব্যৱস্থা লৈছোঁ আৰু ইতিমধ্যে আমি বাগিচাৰ যিবিলাক হস্পিটেল তাত সকলো ঔষধ পাতি আমি চৰকাৰীভাৱে দি আছোঁ। ইয়াৰ কাৰণে আমি তেওঁলোকৰ বিশেষ ক্ষেত্ৰত বিশেষ প্ৰসূতিসকলৰ ক্ষেত্ৰত বিশেষ ব্যৱস্থা লোৱা হৈছে আৰু কিছু ব্যৱস্থা আমি আকৌ এক পৰিকল্পনাত আছোঁ। আপোনালোকে ২-৪ দিনৰ ভিতৰত গম পাব। আমি এটা প্ৰক্ৰিয়াৰ মাজত আছোঁ। চাহ বাগিচাৰ কাৰণে আমি আৰু কিছু আঁচনি গ্ৰহণ কৰিছোঁ। থেংক ইউ।